হঠাৎ দূৰৰ পৰাই চকুত পৰি কোনোবা এজন ব্যক্তিয়ে পাঞ্চজন্য বৰনামঘৰৰ চৌপাশৰ ভিতৰত কিবা কাম কৰি আছে। মোবাইলটো উলিয়াই ভিডিঅ' আবদ্ধ কৰি লাহে লাহে ওচৰ চাপি গ'লোঁ। গৈ দেখা পালোঁ এয়াচোন আমাৰ সকলোৰে শ্ৰদ্ধাৰ নীৰৱ প্ৰকৃতিপ্ৰেমী জামুগুৰিহাটৰ শলগুৰি ভেটখোৱাচুক গাঁৱৰ গজেন শইকীয়া খুৰা। প্ৰকৃতিক গছ বন তৰু লতা আদি অন্তৰে ভালপোৱা গজেন খুৰাই ভিন্ন প্ৰান্তত কিমান যে গছপুলি ৰুইছে তাৰ হয়তো হিচাপেই নাই। পাঞ্চজন্য বৰনামঘৰৰ এই যে চৌপাশৰ গছবোৰো খুৰাদেৱে ৰুইছিল বুলি আমি জানিব পাৰিছিলোঁ। ইয়াতে নতুনকৈ ৰোৱা এটি গছপুলি হঠাৎ মৰি যোৱাৰ বাবেই গছপুলিটো ৰোৱাৰ পিছত যতন লোৱা গজেন খুৰাই সেই স্থানতে অন্য এটা পুলি ৰোপণ কৰি এইদৰেই গোবৰ সাৰ দিছে, লগতে কাষবাৰ চাফ চিকুণ কৰি দিছে। এয়া তেওঁৰ নিত্য নৈমিত্তিক কাম। সঁচাকৈ গছক ভাল পোৱা, গছৰ লগত কথা পতা খুৰাদেউহঁতৰ দৰেই একাংশ নীৰৱ প্ৰকৃতিপ্ৰেমী লোকৰ বাবেই হয়তো আজিৰ পৃথিৱীৰ এই ভাৰসাম্যখিনি অন্তত ৰক্ষা কৰি আছে। আপুনি কি কৰি আছে? এই পাঞ্চজন্য এই বৰনামঘৰৰ এই গছখনিৰ তলত হাবি আছে, এই হাবিখিনি অঁতাই পিটাই আছোঁ। এনেকৈ কৰি থাকোঁ আৰু মাহে মাহে। এইটো আপোনাৰ পুলি ৰুইছে নেকি? পুলি ৰুইছে? পুলিটো মানে মৰিল, আকৌ পুলি এটা নতুনকৈ লগাই দিছোঁ। হয় হয় হয়। এই পুলি আপুনি ৰোৱা? অঁ, এই ময়ে ৰোৱা। ক'ত কেনেকৈ মৰিছে এই বছৰটো লগাই আছোঁ। প্ৰায় 350মান পুলি লগালোঁ। চাফ চিকুণটো নিজেই কৰে আপুনি? অঁ, মই নিজে চাফা কৰোঁ, নিজে গঁৰাল বনাওঁ, নিজৰ বাঁহ কিনি, গতিকে নিজেই পৰিশ্ৰম কৰি পুলিবিলাক উঠাই আছোঁ। ক'ৰবাত গছপুলি মৰিছেনে? গছপুলি এবাৰ ঢেৰ মৰিল। ক'ত ক'ত লগাইছে গছ? এতিয়া পথাৰৰ মাজত লগাইছোঁ, ৰাস্তাত লগাইছোঁ, আৰু য'ত মানে মোৰ গছডালে উপকাৰ কৰে সেই ঠাইত মই গছডাল লগাওঁ। আৰু গছডালৰ পৰা যদি ফল লাগিব ল'ৰা ছোৱালীয়ে খাব পৰা, সেই দুইটা চিন্তা কৰি পেলাই কাম কৰি আছোঁ। এনেকৈ ভাল লাগে কাম কৰি ন? হয়। এই সুযোগতে গজেন খুৰাদেউলৈ সেৱা জনালোঁ আৰু সদায় এইদৰেই সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।